হেল্ল' গাইজ, নীল নন্দিতা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু যোৱা 7 বিহুত আমাৰ যি গাঁৱৰ খেল অনুষ্ঠিত হৈছিল তাৰে ৰছী টনা খেলৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ আহিছোঁ আজি। তো আপোনালোকে চাই থাকক কি হয় ৰছী টনা খেলখনত। কোন দলৰ লগত কোন দল পৰিব তাৰে লটাৰী হৈ আছে এতিয়া। ৰছী টনা খেলখনত ছোৱালীৰ দল, শাহুৰ দল আৰু বোৱাৰীৰ দল বেলেগ বেলেগ 3টা দলৰ মাজত খেলখন অনুষ্ঠিত হ'ব। গাইজ, সঁচাকৈ খেলখন বহুত জমনি হ'বলৈ গৈ আছে। তামাম জমনি হৈ আছে খেলখনত। আপোনালোকে চাই থাকক কিমান কি জমনি কৰি আছে, চাই থাকক। এয়া বোৱাৰীৰ দল আৰু এইফালে হৈছে শাহুৰ দল হাৰি গ'ল। এতিয়া গাইজ উল্টা পাল্টাকে দিয়া হ'ব। শাহুৰ দল এইটো চাইডে আহিব আৰু বোৱাৰীৰ দল এইটো চাইডে যাব। তো এইবাৰ দেখা যাওক শাহু জিতে নে বোৱাৰী জিতে। তো আপোনালোকে চাই থাকক। তো গাইজ চাই থাকক তামাম জমনি হ'ব, একদম তামাম জমনিৰ খেল। এইবাৰ কোনে জিতে দেখা যাওক। এই বোৱাৰীৰ দল, এবাৰ বোৱাৰীৰ দল জিতিলে, তাৰ শাহুৰ দলে মানে হাৰিলে। তো এইবাৰ কোনে জিতে চাই লওক। এই ৰেডি হৈ আছে, ৰেডি। শাহুৰ দল হাৰি গ'ল, বোৱাৰীৰ দলে জিতি গৈছে। এইবাৰ খেল হ'ব ছোৱালীৰ দল আৰু বুঢ়ী পাৰ্টিৰ দল। এতিয়া ছোৱালী দলে পাৰিব নে বুঢ়ী পাৰ্টিৰ দলে পাৰিব, চাই থাকক। ছোৱালী দলে আহি ৰেডি হৈ গৈছে, কিন্তু বুঢ়ী পাৰ্টিৰ দল এতিয়ালৈকে অহা নাই। তো এই বুঢ়ী পাৰ্টিৰ দল আহি আছে। তো বুঢ়ী পাৰ্টিৰ দল অহাৰ পিছত দেখা যাওক কোনে জিতে খেলখন। তো বুঢ়ী পাৰ্টি এজন আহিছে, বুঢ়ী পাৰ্টিৰ প্ৰথম খুৰী আহিছে আৰু এইবাৰ কোনে আহিছে, দুজন আহিলে। বুঢ়ী পাৰ্টিৰ দুজন আহিছে আৰু আহি আছে এই 3জন 4জন 5জন আহিলে এতিয়া বুঢ়ী পাৰ্টিৰ। আচলতে বুঢ়ী পাৰ্টি মানে বুঢ়ী, ইয়াতে বোৱাৰীও আছে বুঢ়ীও আছে, গোটেইখিনি লগ আছে। তো মায়েক জীয়েকৰ খেলৰ নিচিনা হ'ব এতিয়া। দেখা যাওক কোনে জিতে এইখন খেলত। তো ছোৱালী পাৰ্টিৰ দলে জিতে নে বুঢ়ী পাৰ্টিৰ দলে জিতে। তো খেলখন ৰেডি। দুইফালে ৰেডি হ'ব নেকি, দুইফালে ৰেডি। হাল্লা কৰি লাভ নাই, ভালকে বল দিয়া। এই ছোৱালী পাৰ্টি ৰেডি, এইফালে বুঢ়ী পাৰ্টি ৰেডি। বল বুঢ়ী পাৰ্টি হাৰি গ'ল। এইবাৰ উল্টা পুল্টাকে দিয়া হ'ব। এইবাৰ চাওক উল্টা পুল্টাকে দিয়া হ'ল। এবার ছয় দিতে না বুড়ি পাটি দিতে চলে আসে একদম বুড়ি পাটি হারি গল, ছোলি পাটি কি গল। খেলখন কিন্তু বঢ়িয়া হৈছে, বঢ়িয়া ঠিকে আছে होना ডিচিশনটা কি লৈছে আকর্ষণ করা পরিচালকে হুশিয়ালার মাত মানলিহে টানাটানি হব, হুশিয়াল বাজালিহে টানবি। রেডি রেডি হলে